আৰু পঢ়াশালীবোৰ টোল বুলি কয় টোল বুলি অঁ আপোনাৰ ইয়াত থকা কিমান বছৰ হৈ গ'ল মোৰ ইয়াত থকা এতিয়া 59 বছৰ শেষতে মানে কি হ'ল সত্ৰৰ পৰা আহি থাকোঁ দাদা এজনক লগ পাই গ'লোঁ বিকাশ দত্ত অফিচিয়েল বুলি আছে দেই মই পটককৈ আহি থাকোঁতে মানে ধৰিব পৰা নাছিলোঁ হয় নাই বুলি তাৰপিছত যেতিয়া ৰখাই দিলে দাদাই মানে তেতিয়া হয় দাদাজন এইজনে নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মাজুলীৰ পৰা গুড মৰ্ণিং ফ্ৰম মাজুলী আৰু আপোনালোকৰ ভালেই চাগে মোৰ বৰ্তমান ভালেই মাজুলীৰ পৰা এইটো ব্লগ আৰম্ভ কৰি দিছোঁ আৰু আহি পাই গ'লো সেই বনগাঁও চাৰিআলি ধুনীয়াকৈ দেখিছে চাইকেলকেইখন ইপিনে লাইন আপ কৰি দিলোঁ আৰু এইফালে আমাৰ লগত অহা এইপিনে বিকাশ দাহঁত আছে আৰু শিৱসাগৰ দুজন আছিলে এইফালে ইহঁত কেইজনো আজি ঘৰত যাবগৈ আমি যিহেতু 3 দিন বিকাশ দাহঁতৰ ঘৰত থাকিলোঁ আৰু ইহঁতকেইটাক বাই বাই দি দিম আৰু বিকাশ দাকো আজি বাই বাই দি দিম আৰু থাকিলোঁ ইমান দিন কেনেকুৱা লাগিলে এবাৰ চেকটো মিলাওঁ বাকীকেইজনকতো নমস্কাৰ দিছোঁ এবাৰ চেক মিলাওঁ ভাল লাগিছে কাৰণ তোমালোকক লৈ মই গৌৰৱ কৰিছোঁ কাৰণ ইমান দূৰৰ পৰা চাইকেল লৈ আহিছা আৰু মাজুলী চাব লাগে সেইকাৰণে খুব সুন্দৰ মানে এনেকুৱা যাতে আৰু যাত্ৰা মানে আকৌ বেলেগ এখন ঠাইলৈ যাবলৈ মানে তোমালোকে সাহস কৰা সেইখিনিয়ে আৰু বাই বাই লগ পাম আকৌ আৰু ইয়াৰ পৰা ওলাই দিম আমি আজি যাম কমলাবাৰী সত্ৰ যাম আৰু ক'ত যাব পাৰোঁ নাজানো যাবলৈ চেষ্টা কৰিম যিমান দূৰ যাব পাৰোঁ কভাৰটো কৰিম আৰু তেন্তে চাই যাব আৰু শেষলৈকে বহুত বেছি মিছ কৰিম গাইছ আৰু আপোনালোকে ইয়াক বহুত বেছি মৰম দিব ঠিক তেনেদৰে মোৰ চেনেলটোকো মৰম দিব আৰু কিন্তু ক'ম আৰু বহুত বেছি ভাল লাগিলে এখেতসকলৰ লগত লগ পাই বহুত বেছি ভাল লাগিলে পিছত আকৌ লগ পাম মিছ কৰিম তাকে আকৌ লগ পাম নিশ্চয় ধুনীয়াকৈ সকলোকে বাই বাই দি দিলোঁ আৰু এতিয়া ব'লক আৰু মাতিছোঁ আমাৰ তালৈ যাব তো কমলাবাৰী সত্ৰলৈ আছে 11 কিলোমিটাৰ আৰু তাৰ পৰা ৰাস্তা দি আহি আছোঁ এতিয়া পৰা ধুনীয়াকৈ আৰু কমলাবাৰী সত্ৰলৈ যোনফালে সোমাই আমি সেইফালে সোমাই দিলোঁ 1 কিলোমিটাৰ আছে আৰু গৈ থাকোঁ তেনেহ'লে তাত গৈ লগ পাইছোঁ ব'লক তাৰ পৰা ৰাস্তাই গৈ থাকোঁ পৰা আৰু ফাইনেলি আমি আহি পাই গ'লোঁ কমলাবাৰী সত্ৰ আৰু এয়া চাওক কমলাবাৰী সত্ৰৰ মূল গেটখন এখন হয় আৰু এইফালে আগেদি সোমাব পৰা বাট আছিলে কিন্তু আমি মূল গেটখন চাবৰ কাৰণে এফালেদি গুচি আহিলোঁ আৰু দেখিছে ধুনীয়াকৈ দেখাওঁ বুলি আপোনালোক চাইকেলখনৰ পৰা নামি আহিলোঁ আৰু এতিয়া ভিতৰলৈ বোধক লাহেকৈ ভিতৰলৈ গৈ থাকোঁ আৰু ভিতৰৰ ভাগ দেখাওঁগৈ আৰু মানে কি হৈছে অলপমান চৰ্দি হৈছে যিহেতু অলপমান কিবা কিবি ভইচটো আহিব পাৰে মানে ভাল নাহিব পাৰে আৰু এতিয়া ভিতৰলৈ যাওঁ চাইকেলখন লৈ যাওঁ অলপ ভিতৰলৈ ফাইনেলি আমি পাই গ'লোঁ সেই কমলাবাৰী সত্ৰ এইফালে ভিতৰত সোমাই দিলোঁ চাইকেলখন ইয়াতে ধুনীয়াকৈ পাৰ্ক কৰি লওঁ তাৰপিছত ভিতৰত যাওঁ আমি এয়া দেখিছে গেটখনৰ পৰা ভিতৰলৈ পেলাই সোমাই গুচি আহিলোঁ আমি এতিয়া আগত যাম আৰু চাইকেলখন ইয়াত ধুনীয়াকৈ পাৰ্ক কৰি দিলোঁ আৰু গৈ থাকোঁ এতিয়া আৰু চাইকেল ধুনীয়াকৈ পাৰ্ক কৰি এতিয়া খোজকাঢ়ি আহি আছোঁ পূৰা কমলাবাৰী সত্ৰলৈ আৰু ইয়াত কিমান সময় হয় দেখাওঁ আৰু কি দেখাব পাৰোঁ আপোনালোকক চাই যাওঁ শেষলৈকে আৰু এয়া কমলাবাৰী সত্ৰৰ সংস্কৃত টোল হয় কিমান চনত নিৰ্মিত হৈছিলে দেখিছে ইয়াত 2005-06 চনত স্থাপন কৰিছিলে কমলাবাৰী টোল ধুনীয়াকৈ সেয়া গেটখন দেখিছে জোতা চেণ্ডেল খুলি মেলি আজৰি হৈ ল'লোঁ আৰু এইফালে এতিয়া যাব লাগিব এইফালে যাব লাগিব ইমান দূৰ যে ঘৰবোৰ দেখিছোঁ মানে ইয়াত কি কৰিছা তোমালোকে পঢ়ি আছা আৰু হয়তো কিতাপবোৰ চাগে আমাৰ সেই কিতাপবোৰ অলপমান বেলেগ ধৰণৰ কিতাপ চাগে ইয়াতে থাকা নে ইয়াতে থাকা ন নামকেইটা তোমালোকৰ ভাইটি কেইটামান লগ পাইছোঁ ইয়াত গোটেইকেইটা ভাইটি কেইটামান লগ পাইছোঁ ধুনীয়াকৈ ইয়াতো ট্ৰেক্টৰ চেক্টৰ ৰাখি দিছে আৰু সত্ৰত কিবা কামত চাগে দৰকাৰ হয় সেয়ে ইয়াত ৰাখি দিছে চাগে আৰু এইফালে আৰু ককাহঁত আছে আৰু এইফালে ধানো দি আছে ককা আপুনি ইয়াতে থাকেনে হয়
আমি ধেমাজিৰ পৰা আহিছোঁ সত্ৰ চাবৰ কাৰণে। এইফালে কাম লাগি আছে নেকি? সত্ৰখন এক পাক ঘূৰি দিছোঁ, চাৰিটাকৈ এক পাক ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। আৰু বেলেগ পঢ়া-শুনাৰ লগত ইয়াৰ পঢ়া-শুনাটো অলপমান পৃথক হৈ চাগে। আৰু ইয়াত যে ঘৰবোৰ যে দেখিছোঁ কিনাৰে কিনাৰে, তাত সকলোতে মানুহ থকা হয় নেকি? সকলোতে এইটো ঘৰ নহয় নকয়। হয়, আমাৰ সত্ৰীয়া নিয়মত এইটো ঘৰ নকয়, বাহা বুলি কয়। হয়, আমাৰ ইয়াত স্থায়ী কথা নাথাকে। স্থায়ী কথা নহয়। কাইলৈ তুমিও সত্ৰত হয় পঠাব পাৰিবা। হয়, আৰু পঢ়াশালীবোৰ টোল বুলি কয়। টোল বুলি কয়। অঁ, টোল আছে, হাইস্কুল আছে। হয়, সকলোখিনি আমাৰ ইয়াত চৰকাৰ দিছে। হয়, ল'ৰা ছোৱালীবিলাক পঢ়িব। আপোনাৰ ইয়াত থকা কিমান বছৰ হৈ গ'ল? মোৰ ইয়াত থকা এতিয়া 59 বছৰ। 59 বছৰ। হয়, তাকে ককাহঁত ইয়াত থকা ককাই ক'লে কিমান বছৰ হৈ গ'ল, আৰু সত্ৰখন কিমান বছৰ পুৰণা কথা ক'লে ককাই। আৰু সেয়াই বাইদেউ ককা থাকক আপোনালোক, আৰু ভাইটিটো থাকা, গৈ থাকোঁ আৰু শেষতে মানে কি হ'ব, সত্ৰৰ পৰা আহি দাদা এজনক লগ পাই গ'লোঁ, যাৰ ৰিলচ চাই থাকোঁ মানে সেই দাদাজনকে লগ পাই গৈছে। এইফালে দাদাজন, এইফালে আছে বিকাশ দত্ত অফিচিয়েল বুলি আছে দেই। মই পটককৈ আহি থাকোঁতে মানে ধৰিব পৰা নাছিলোঁ হয় নাই বুলি। তাৰপিছত যেতিয়া ৰখাই দিলে দাদাই মানে, তেতিয়া হয় দাদাজন এইজনে, কোৱা কিবা এটা। তো ইয়াৰ মানে এতিয়া আহি থাকোঁতে মই ভাবিলোঁ যে ইহঁতক দেখিলোঁ বোলো ইউটিউবাৰ বুলি এনেকৈ আহিছে, যিহেতু ইহঁতে চাইকেল মানে ৰানিং কৰি পেলাই ধেমাজিৰ পৰা আহিছে ন, ধেমাজিৰ পৰা আহি আছে। তো ইহঁতে পটককৈ ধৰিব নোৱাৰিলে মোৰ ঘৰটো কোনখিনি হয় কোনখিনি নহয়। মই ৰখাই দিলোঁ, যিহেতু ইউটিউবাৰ যিহেতু চিনাকি হওঁচোন বোলো ক'ৰ পৰা আহিছে কি কথা। আৰু সিহঁতৰ এটা চেনেল আছে, ধুনীয়াকৈ গৈ পেলাই কি বুলি আছে চেনেলটোৰ নামটো? চেনেলটো আছে ৰাইডিছ মইনাৰ বুলি আছে। ৰাইডিছ মইনাৰ বুলি আছে। তো ধুনীয়াকৈ গৈ পেলাই পূৰা ছাপোৰ্ট কৰক, একদম ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'বোৰ চাব। ইমান ধুনীয়াকৈ সিহঁতে ইমান কষ্ট কৰি ইমান দূৰৰ পৰা চাইকেল মাৰি মাৰি আহিছে যিহেতু, আৰু আপোনালোকে বহুত সহায় কৰক, ছাপোৰ্ট কৰক, সেয়াই আৰু ভাল লাগিল লগ পাই পিনি। আকৌ লগ